কেনে কামতে যাং ৰ হল দে হারা কামতে যাং দে দেরি হইছি ও লতা লতা ইপানে আসুন ও যাই আছো রবা ও ভাই কি হল লতা কত গেল লতা ভাই জ্বর উঠি আছে শুই আছে এ লতা কি কথা কইছিন কো ভাই নকে ও অকন হয় দে বাগাত দিবি যা মই কামত যাম হ'ব দে ভাই ও ও বা ৰকচোন কি ও আহাতে আমাক লগি কিবা খাবা লৈ আনিবি দে ও হ'ব দে আনিম দে ও মই যাং দে তহতে ভালকে থাকবি ও হ'ব দে বাই মই আহাতে টেবলেট লৈ আনিম দে লতাৰ কাৰণে হ'ব দে বাই আজিবা পইচা দেই না নেদে যাং ৰচুৰ ঘৰত আঞ্জা বচলে অকই নাই চেনিও নাই ঘৰত চাহ খাবা যাং ৰ একবাৰ ডাঙৰ বাইটো কামতে গেল মাজু বাইৰো বেমাৰ হৈ আছে ময়ে বাচনগিৰি ধুই দিং ৰ বাসনখিনি বা সাফা হল না নাই মাজুবাই উঠি গালিয়ে পারে নেকি বাসনখিনি ধোৱা কাৰণে এ থয়ে দিং দে ও বাই বাইয়ে ও কি হল বাবু ডাঙৰ বাই কত গেছি ডাঙৰ বাই কাম কৰিবা গেছি মই অলপমান খেলি আহুৰা বেছি দূৰ নাযাবি বাবু হ'ব দে বাই ভাই আজি মোৰ কাৰণে ইমান ভাল ভাল খা বস্তু আনব কিমান যি ভাল লাগব ইমান ভাল লাগব ইমান দিনৰ মূৰত খাবাই পোৱা নাছিলো আজি ভালকে খাবা পাম বায়ে ইমান কষ্ট কৰি গৈছি আনবা আজি ইমান ভাল লাগব ইমান দেৰি হল আজি খুৰী গালিয়ে দে নেকি আজি গালি পইচাও লাগছিল মোক আজি দেই না নেদেবা খুৰী যাং ৰ কালতে বা ভাগাৰে লাগিল এই বাচন মাখাই কিয়াক লগি মাছবা আছে কাম কৰা মানুহ ৰাখিও কাম নাই আকৰে যদি কৰবা নকৰে যদি নাই আজি পইচা পইচা ৰিটাৰ্ণ দি পেলাই খেদে এৰি ও খুৰী আজি অলপ দেৰি হল দে বেয়া নাপাবি খুৰী আজিয়ে কাম কৰবা আহিবি আজি আৰু এইরকম বাহানা বানাইছা কাম কৰবাৰ মন আছে তো কৰবি নাই যদি নাই আৰু মই বেলেগ মানুহ এটা ৰাখি দে খুৰী আজি ভুল কৰলো আৰু কালি মানে ভুল নকৰো দে যা যা তাড়াতাড়ি মাতি লৈ আহ হ'ব দে খুৰী মা-দেউতা থাকিলে ইমান কষ্ট কৰবা নাগলাই হয় মই মা-দেউতাৰ মৰাৰ পৰা মোৰ কিমান কষ্ট হৈছে দুটা বহিনীক খুৱাব লাগে কাম কৰি কৰি এটা ভাই ভাল পালা না নাই সোনকালে পইচাখিনি খুজো
দেই না নেদেবা আৰু ছটাখান শাৰী কেনে পইচা খুজো ৰ